হেল্ল' বন্ধু বান্ধৱসকল, গুড মৰ্ণিং। আকৌ এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ ওলাই আহিছোঁ। মিষ্টাৰ বৰ্মন, এম বৰ্মন আৰু মই ওলালোঁ মৰ্ণিং ৱাক কৰিবলৈ। সুন্দৰ পৰিৱেশ। মোৰ নতুন ঠিকনা আগত য'ত আছিলোঁ মৰিয়নিত বৰ্তমান নাই। মই আজি প্ৰায় এসপ্তাহ হৈছে কি নাই হোৱা, এসপ্তাহমান হ'ল। মই নতুন ঠিকনা মানে কি হ'ল, আপোনাৰ কাকতিবাৰী, চৰাইদেউ ডিষ্ট্ৰিক্টৰ কাকতিবাৰীত পোষ্টিং। এতিয়া আমি বৰ্মন আৰু মই অলপ দৌৰিম। দৌৰাৰ আগত অলপ এক্সাৰচাইজ কৰি ল'ব লাগিব, মানে হাত ভৰিবিলাক অলপ খুলি ল'ব লাগিব। আমি লাহেকৈ এতিয়া ৰানিংটো আৰম্ভ কৰিম আৰু। দৌৰি আছোঁ, ঘৰত ছুটি আছিলোঁ যদিও অলপ দৌৰি আছিলোঁ। ইয়াত বৰ্মনক পাই নতুন ল'ৰা ট্ৰেইনিং পাছ কৰি আহিছে, ভাল লাগিছে। তাৰ লগত অলপ সহযোগ পাইছোঁ আৰু তাৰ লগতে দৌৰিছোঁ, দুয়োটাই ভাল হ'ব। খুব 2-3 মাহৰ ভিতৰতে শৰীৰটো আৰু পাতলা কৰি পেলাম। দৌৰটো সামৰি অলপ এক্সাৰচাইজ কৰিম। এক্সাৰচাইজ কৰিব লাগিব, কাৰণ স্বাস্থ্যটো যথেষ্টখিনি শকত হৈছে বুলি ভাবিছোঁ দেই বৰ্তমান। গতিকে আগৰ যিটো চেহেৰা, ট্ৰেইনিঙত থাকোঁতে মোৰ যিটো চেহেৰা আছিল, বা ট্ৰেইনিঙৰ পিছতো 4-5 বছৰলৈকে যিটো চেহেৰা আছিল, সেইটো চেহেৰা মানে ঘূৰাই আনিব লাগিব। এতিয়া বৰ্মনক দেখিলে অনুভৱ হয় যাতে মোৰ শৰীৰো যাতে তেহেঁতৰ দৰে হৈ থাকক, সুস্থ হৈ থাকক। যিমান পাৰোঁ চেষ্টা কৰিম সদায়। সকলোকে এইটো একচুৱেলি এডভাইচ দিছোঁ যে মানে বয়সটো আমি সকলোৱে জানো যে বয়সটো এটা নাম্বাৰ। গতিকে আমি সকলোৱে যিমান পাৰোঁ পৰাপক্ষত স্বাস্থ্যৰ যত্ন ল'ব লাগে। মই এজন বিশেষ ব্যক্তিৰ এটা ভিডিঅ' পাইছিলোঁ। ব্যক্তিজনে কৈছিল যে আমি দিনটো কষ্ট কৰি যিকোনো উপায়েৰে আমি উপাৰ্জন কৰোঁ। বিভিন্ন ধৰণৰ বৃত্তি আছে, প্ৰত্যেকৰে বেলেগ বেলেগ বৃত্তিৰ উপাৰ্জন কৰোঁ। উপাৰ্জন কৰি আমি দিনটোত একেবাৰে কমকৈ হ'লেও 10 টকা হ'লেও আমি সাঁচি ৰাখোঁ বেংকৰ একাউণ্টত, বা বিভিন্ন স্থায়ী স্থানত সাঁচি ৰাখোঁ পইচাটো। কিন্তু আমি ঠিক তেনেধৰণে শৰীৰটোৰ কাৰণে আমি 1 ঘণ্টা সময় হ'লেও আমি স্বাস্থ্যটোৰ কাৰণে সাঁচি ৰাখিব নোৱাৰোঁ। কিন্তু সাঁচি ৰাখিব নোৱাৰোঁ কথাটো এনেকুৱা ধৰণৰ, সময় দিব নোৱাৰোঁ 1 ঘণ্টা সময় হ'লেও। কিন্তু আমি সেই উপাৰ্জন কৰা পইচাকেইটকা কিন্তু আমি সাঁচি ৰাখোঁ। 10 টকা বা 100 টকা হওক, 1000 টকা হওক, আমি সাঁচি ৰাখোঁ। কিন্তু স্বাস্থ্যটোৰ কাৰণে বা স্বাস্থ্যটো যে সুস্থ থাকিবলৈ আমি 1 ঘণ্টা হ'লেও সময় সাঁচি ৰাখিব নোৱাৰোঁ, বা দিব নোৱাৰোঁ। চ' মই ভাবোঁ সকলোৱে এই কথাৰ ওপৰত গুৰুত্ব দিব, স্বাস্থ্যটো যত্ন ল'ব, সুস্থ থাকক, সবল থাকক। ভগৱানে আপোনালোকক কৃপা কৰক।